মানুহ কোনো ভাল নহয়, কোনো বেয়াও নহয়, মানুহ মাত্ৰে ভুল থাকে। গতিকে বন্ধুসকল, এই আমাৰ সমালোচনাবিলাক আৰু লাহে লাহে বন্ধ কৰিব হ'ল নে কি কোৱা? হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই লৈ আহিছোঁ ৰাজীৱ হদিয়াৰ এটা ষ্টুডিঅ'ত গোৱা গান। এই গানটো হয়তো আপোনালোকে শুনিছে, কিন্তু ষ্টুডিঅ'ত গোৱা গানটো মানে আপোনালোকে শুনা নাই। প্ৰায় মই 1 মিনিটমানৰ এইটো ক্লিপটো লৈ আনিছোঁ, আপোনালোকে খুব বেছি ভাল পাব। মানে মিউজিকটোৱে ইমান ধুনীয়া নহয় গানটোৰ, কি ক'ম আৰু মই। এতিয়াতো কিছুমানে মোক কমেণ্ট কৰিব যে এতিয়াহে পাৰিলি ৰাজীৱ হদিয়াৰ গান আনিবলৈ, আগতে কি কৰি আছিলি, সেই তেনেকুৱা বুলি কমেণ্ট কৰিব। হয়, মই ক'ব বিচাৰোঁ যে তেওঁ এতিয়া আমাৰ মাজত নাই, কিন্তু আমি তেওঁৰ গানবিলাক আমি সদায় বচাই ৰাখিব লাগিব, সদায় জীয়াই ৰাখিব লাগিব, ঠিক আছে? তো তাৰ কাৰণে মই ভাবিছোঁ কি, মই মাজে মাজে এটা গান মানে ৰিয়েকশ্যন দিবলৈ লৈ আনিম বুলি ভাবিছোঁ ৰাজীৱ হদিয়াৰ। তো ব'লকচোন শুনক এই গানটো কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব। এই মিউজিকটো চাই কেনেকুৱা লাগিছে গাইজ, আপোনালোকে শুনি কেনেকুৱা পাইছে কওক, কমেণ্ট কৰি কওক। এই মিউজিকটোনো একদম প্ৰথমৰ যিটো মিউজিক দিছে ন গানটোত, সেই মিউজিকটোৱে মানে একদম পূৰা অন্তৰ চুই গৈছে। আৰু এনেকুৱা ধুনীয়া এটা ৰোমান্টিক গান, মানে কি ক'ম আৰু। তোমাৰ নাম বুকুতে লিখি ললো, নোৱাৰো মচিবলে, ভাল পাওঁ তোমাক মই সঁচাকৈ, নোৱাৰো মচিবলে, তোমাৰ নাম। কি ক'ম মানে গাইজ, আপোনালোকে কওক, মানে কমেণ্ট কৰি কওক। ইমান এটা ধুনীয়া গান, বাপৰে। এনেকুৱা গান মানে ৰোমান্টিক গান, এনেকুৱা গান লাগে আচলতে। লিখি ললো, নোৱাৰো মচিবলে, ভাল পাওঁ তোমাক মই সঁচাকৈ, নোৱাৰো এৰিবলে, মোৰে যান জনিও, আহাচোন কাষলে তুমি, ৰাজীৱদাৰ নাম্বাৰো দিয়া আছে ইয়াত গানটোত। আৰু মোৰ মানে মই ক'বলৈ গ'লে মোৰ মানে ওৱান অফ দ্য ফেভৰেট ছং এই গানটো। বহুত মজা লাগে মানে মোৰ, সেইকাৰণে ভাবিলোঁ এই গানটো আপোনালোকৰ ষ্টুডিঅ'ত গোৱা গানটো আপোনালোকে হয়তো দেখা নাই। এই গানটো হয়তো আপোনালোকে দেখিছে, শুনিছে, কিন্তু ষ্টুডিঅ'ত গোৱাটো মানে দেখা নাই। ঠিক আছে, মই ভাবিলোঁ লৈ আনো। তো আকৌ এনেকৈ মানে মই আনি থাকিম বুলি ভাবিছোঁ ৰাজীৱ হদিয়াৰ এনেকুৱা গানবিলাক। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা হয়, মানে যদি মই আনি থাকোঁ এনেকুৱা গানবিলাক কেনেকুৱা হ'ব। মানে কি জীয়াই ৰাখিব লাগিব আমি, ঠিক আছে? সকলোৱে মিলি আমি জীয়াই ৰাখিব লাগিব ৰাজীৱ হদিয়াৰ গান, ঠিক আছে? তো আজিৰ ভিডিঅ'ত ইমানেই, বেছিকৈ নকওঁ আৰু। কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই এতিয়ালৈকে, আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব, তেতিয়াহে আপোনালোকে মই ভিডিঅ' দিলে মানে নটিফিকেশ্যনটো পাব, ঠিক আছে? তো আজিলৈ এৰিলোঁ, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ পাম। থেংকছ ফৰ ৱাচিং, জয় আই অসম।